লগাইছিলোঁ পাণ্ডাৰ ষ্টিকাৰ মানে কি হয় আমাৰ ঘৰে চাই ভাল পাব বুলি লগাই দিছোঁ আৰু বাচ্ছাবিলাকে এনেকুৱা বস্তুবোৰ দেখিলে এনেও ভাল পায় ন সেইটো কাৰণে মানে কি সি ভাল পাব বুলি ভাবিয়ে এখন মালত তেনেদৰে লগাই দিলোঁ ক'বচোন কেনেকুৱা লাগিছে ইমান ৰ'দ বাহিৰত ৰাতিপুৱা নহয় বাৰু 8টামানেই হ'ল আৰু দুপৰীয়া এইফালে শিৱজী দৰ্শন কৰি লওক আদা আছে না দাদা আদা নাই অঁ আদা লাগিছিল পুৰৈ শাক ইমান ৰ'দ পৰিছে বাহিৰত এইফালে যেনে তেনে বজাৰকেইটা কৰি আনি যিহেতু আজি শনিবাৰ হয় দেউতাক আছে পোহৰক দেউতাকৰ ওচৰতে থৈ মই বজাৰকেইটা কৰি আনিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই একেলগে ৰাজমাহৰ কাৰণে মই এনেদৰে যোগাৰ কৰি লৈছোঁ আৰু ৰাজমাহ বনাইছিলোঁ যিহেতু আৰু ইমানেই দৌৰাদৌৰি হৈছিলে সেই সময়টোত মানে মই যেনে তেনে অলপহে আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ আৰু ভিডিঅ'টি চাই থাকিবচোন শেষলৈকে আৰু চাই জনাবলৈ নাপাহৰিব দেই কেনেকুৱা লাগিলে চাই যাব আপোনালোকে ভিডিঅ'টি এইফালে মই অকণমান দেখাই দিছোঁ আৰু ৰাজমাহখিনি বইল হোৱাৰ পিছত মানে কমেও 5-6মান চিটি দিলোঁ তাৰপিছত এইফালে কেৰাহী বহাই দিছোঁ চাই যাবচোন ভিডিঅ'তে মই কিচেনটো গোটেই মেচি হৈ আছে আপোনালোকে চাই ভাল আহিব আৰু গোটেইখন কাম কৰোঁতে য'ত বস্তুবোৰ চাই থাকে বনাই লওঁ বহুত গৰম হৈছে বাহিৰতে বজাৰ কৰি আহিছোঁ অলপ অৱস্থা বেয়া হৈ গৈছে ইমানেই গৰম মানে ঘামি অৱস্থা নাইকিয়া হৈ আহিছে গৰমেই গৰম আজি দেখিছেনে অৱস্থা কি হৈ গৈছে বোলে বনাই আছোঁ আজি বহুত লৰালৰি কৰিছোঁ গোটেই প্ৰচেছখিনি দেখুওৱা নাই আৰু অলপ দেখাই দিছোঁ কিন্তু বহুত বেছি নহ'লে দীঘল হ'বগৈ আৰু দৌৰাদৌৰি হৈছে আজি বনাওঁতে অকণমান দেখাই দিছোঁ আপোনালোকক কি কিনো দি বনাইছোঁ আৰু এইফালে ৰাজমাহৰ কাৰণে এইখিনি ভালদৰে অলপ সিজি ল'বলৈ দিছোঁ নহ'লে খাবলৈ ভাল নালাগে নহয় গ্ৰেভি যিহেতু এইখিনি এনেকৈ এইখিনি সময় আকৌ আমাৰ হাজবেণ্ডে ভিডিঅ' কৰি দিছিলে দেই তেওঁ যিহেতু ঘৰত আছিলে তাৰপিছত তেওঁকে ক'লোঁ কৰি দিয়াচোন অলপমান এনেইতো মই ষ্টেণ্ড ইউজ কৰিহে কৰোঁ আৰু লাষ্টৰ সময়খিনি এইখিনি যিহেতু হৈ গৈছিলে আৰু শেষেই প্ৰায় বনাই হ'লগৈ আৰু মানে লাষ্টৰ সময়খিনি অকণমান পাৰিম সেইফালে উতল আহিব দিছোঁ যাতে বস্তুটো ডাঠ হয় ভিডিঅ'টি শেষলৈকে চালেনে বাৰু জনাবচোন কমেণ্ট কৰি কেনেকুৱা পালে যদিহে চাইছে আৰু যদি চোৱা নাই প্লিজ অনুগ্ৰহ কৰিছোঁ চাবচোন দেই শেষলৈকে ভিডিঅ'টি আৰু ভিডিঅ'টি যদিহে ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু আমাৰ ভিডিঅ'ত যদি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই আৰু সকলো ভালে থাকক